নমস্কাৰ বন্ধু-বান্ধৱীসকল, মোৰ ইউটিউব চেনেলতে আপোনালোকক স্বাগতম জনাইছোঁ। সকলো বন্ধু-বান্ধৱীসকলক মোৰ ফালৰ পৰা ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। সকলোৰে দিনবোৰ ভালে যাওক তাৰে আশীৰ্বাদ কৰিছোঁ। মোকো আশীৰ্বাদ কৰিব মোৰ দিনবোৰ ভালে যাওক যাতে। ভোগালী বিহু বুলি পিঠা বনোৱাৰ পৰা একেবাৰে মেজি জ্বলোৱালৈকে চাই থাকক ভিডিঅ'টো। গুড়া খুন্দি আছে বৰমা আৰু মায়ে গুড়া খুন্দি আছে। এতিয়া নাৰিকলৰ বাকলি গুচাম দেখাই আছোঁ, চাই থাকক। বাকলি গুচাই ল'লোঁ, এতিয়া মিক্সিত মাৰি ল'ম আৰু মিক্সিত মাৰি কিনে পিঠা পুৰিম আৰু কেনেকৈ বনাওঁ, কি পিঠা বনাওঁ চাই থাকক ভিডিঅ'টো। এতিয়া তেল পিঠা বনাবলৈ গুড় পগাই ল'লোঁ। এতিয়া গুড়খিনি ইয়াতে পিঠাগুড়িৰ লগত সানি ল'ম, ভালদৰে সানি ল'ম আৰু বেকিং পাউডাৰ দি ভালদৰে মিক্স কৰি ল'ব। আমাৰ এই ঘৰৰ ওচৰৰ লক্ষী মন্দিৰত প্ৰত্যেকবাৰে এনেকৈ মেজি জ্বলাই, চাই থাকক। আমাৰ ঘৰৰ ওচৰতে ভাইটিকেইটাই মিলি কিনে এনেকৈ মেজি এটা বনাইছে। চাওক এতিয়া এইটো জ্বলাব, এইটো চাবলৈ আহিলোঁ। চাওক ভিডিঅ'টো।